Hi everyone, good morning Delhi পৰা মই স্বপ্নাই সকলোকে আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো দেই একদম এতিয়া ৰাতিপুৱাই থকা নাই বাৰু 12টা বাজিছে আৰু আমি আজি একদম দেৰিকে উঠিছো 11টা বজাত চাহটাহে খাইছো খাই বৈ এতিয়া ভাতত লাগিছো এফালে আমাৰ পাপা ডিউটি বাপেকৰ ডিউটিত লাগি আছে মানে আমাৰ লৰাৰ গাটো বেয়া হয় না বলি যা কি হৈছে बोलो बोला वीडियो मत बनाओ জ্বর হইছে বলি हटो मेरे हस्बैंड है अरे ठंडा तो हो गया ही मम्मा पानी छोड़े ठंडा है मेरा हाथ ठंडा है ठंडा है मेरा हाथ ठंडा 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 है मेरा हाथ ठंडा 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 है ना मेरा एकदम हाथ ससा हसा কৈ দিল্লীত বহুত বেছি ঠাণ্ডা পৰিছে এতিয়া দিনত ৰ'দ দি আছে তথাপিও মানে এনেকুৱা আমি ৰুমৰ ভিতৰত হিটাৰ চলাইয়ে থাকো বাৰু কাপা ধুই উঠিছো কাৰণে বাৰু চুৱেটাৰ পিন্ধা নাই অনবৰত চুৱেটাৰ পিন্ধি থাকিবলৈ ভাল নালাগে হয়নে কিন্তু এনেকুৱা ঠাণ্ডা পৰিছে দিল্লীত কি কম আৰু একদম অৱস্থা আমাৰ বেয়া হৈ যোৱা যেন হৈছে দেখিছেনে এতিয়া আৰু কি কৰিম ভাত বনাইছো ভাত বুলি অন্য একো নাই আমাৰ এইফালে কিবা ভাজি এখন বনাইছো আৰু কবি আলু মটৰ গাজৰ দালি বইল কৰি থৈছো বলো দালিখন ভাজিখন বহাই লওঁ এখন কেৰাহীতে কৰিম আৰু বাচন ধুবলৈ মন নাই ইমান বেছি টেংকিৰ পানী ঠাণ্ডা মানে একদম হাড় কপি যায় বুলি যে কয় সেনেকুৱা ঠাণ্ডা পৰিছে দিল্লীত আৰু কি দেখুৱাম বোলো এনেকে ধুনীয়াকে হেই কৰোঁ আৰু কি কৰিছা তোমালোকে তোমাৰ একো কাম নাই আৰু কিবা এই চাউল তেল আনিব যাব লাগিব যাবনে নিশ্চয় যাও কেতিয়া যাবা যাম আৰু ভাতটো খাই কিনে যাও আচ্ছা বহুত ভোক লাগছে ইয়াৰ ভোক একেবাৰে জানো 3 দিন মান খাওয়াহে নাই তাকেই বোলো এতিয়া আমাৰ ফালে চাগে ইমান ঠাণ্ডা পৰাই নাই কিন্তু ইয়াৰে ঠাণ্ডা হাত ভৰি ফাটি গৈছে মোৰ হাত ভৰি ফাটি অৱস্থা বেয়া আজি ভাবিছিলোঁ অকণমান চুলিৰ কেয়াৰ ল'ম কিন্তু নাই ইমান ঠাণ্ডাত এল'ভেৰা চেল'ভেৰা লগাব নোৱাৰি ধুনীয়াকৈ এতিয়া ভাতকেইটা বনাই লওঁ ৰ'বাচোন তাৰপিছত কি হয় দেখা যাব আৰু গোটেই দিনটোলৈ ল'ৰাৰ কাৰণে ভাতৰ যোগাৰ লাগিলে য'তেই যিমান নেথাকো কিয় হয়নে একদম নিজৰ আমাৰ খাতি অসমীয়া খানাবিলাক থাকে সৰু ল'ৰা ছোৱালী যে আলু ভাত এনেকৈ অকণমান নিমখ কেঁচা মিঠাতেল দি পেলাই সানি লাডু কৰি খোৱা আমাৰ প্ৰিয়ৰো তামাম ফেভাৰেট নে মানে যিমান সিটো আলু পৰঠা চৰঠা খাই ভাল পায় এতিয়া গা বেয়া নহয় এইবিলাক অ'ট চ'টত সেই হৈছে জ্বৰ হুলবিলাক ওলাইছে এতিয়া তাৰমানে এনেকুৱা খানাটো সি খুব ভাল পায় এনেকৈ যদি লাডুৰ চেপত দিওঁ নহয় মই মাৰ ভাতকেইটা হা সি একদম এনেকৈ কিন্তু আমিও খাইছিলোঁ মোৰো খুব ভাল লাগিছিলে আমাৰ ককাইতো বহুত দিনলৈ খাইছে এনেকৈ লাডু কৰি কিনে আৰু ককাই কৈছিল 32 বাৰ বোলে ভাত চবাই কিনে খাব লাগে তেতিয়াহ'লে বোলে ভালকৈ হজম হয় আৰু সেইকাৰণে বোলে ভগৱানেও 32টা দাঁত দিছে আচলতে এতিয়া হাঁহিছোঁ সঁচাকৈ ভাতটো আচলতে বেছিকৈ চবাই খালে সোনকালে হজমি হয় যিকোনো বস্তুৱেই বাৰু কিছুমান মানুহ দেখিছোঁ দেই মই এনেকে ভাতকেইটা মুখত দিয়া লুটুপকে গিলি দিয়ে কেনেকে পাৰে বাৰু হয়নে মই সেনেকেও নোৱাৰো দেচোন কিন্তু মানে পাৰো আৰু বেছি 32 বাৰ নচবা দেচোন 8 বাৰ মান 5 বাৰ মান আজি হিচাপ কৰিম ৰচোন আজি হাততে আজি মই ভিডিঅ' বনাবা মই হাত গাতে হিচাপ আচ্ছা আৰু মই খাব নালাগে তই খাই থাকিবি মই চাই থাকিম হা এই খাই থাকিব মই ভিডিঅ' বনাই চাই থাকিম আৰু না বন পোৱা নাই আৰু মোৰ কাম বন নাই টিভি মই চোৱা নাই নহয় পুতেৰে চাইছে अरे ये भूत वाली मूवी है यार अच्छा पापा तुम्हारी वो कर रहे शिकायत लगा रहे मेरे को पापा शिकायत लगा रहे जान ओए शिकायत क्यों लगा रहे हो हाँ शिकायत सुना आपकी शिकायत लगा रहे हैं कि मूवी आप देख रहे हो पापा नहीं देख रहे ऐसे बोल रहे हैं क्या बोलोगे यूं ही मूवी देख रहे थे मैंने कब देखा आपने देखा हाँ देखा आता सुमा दिया ना यहाँ गाल में मुनु কি বনালা আজি ভাত ভাত বনালো কি বুলি কয় গাজৰ আলু মটৰ আৰু বন্ধাকবি ভাজা এফালে দালি এফালে বেচনেদি বেঙেনা ভাজিছো আৰু ভাত আৰু মানে ঠাণ্ডা নহয় একো কৰি থাকিবলৈ মন নাই আৰু সেইকাৰণে এনেকৈ খাইছো তাতে ৰাতিপুৱাৰ ভাত আৰু হৈ যাব হয় নাই বহুত ভোক লাগিছে একদম ভোকো লাগিছে
আৰু দেৰিও হৈছে সেইকাৰণে ভোক লাগিছে না দেৰি হৈছে আচলতে ঠিক আছে খাই লওঁ দিয়ক তেতিয়াহ'লে মনু কিনকে ঘুমাই থাকা দেখোন তোৰ আগতে বহি থাকা দেখোন এই তলত চব্জিৱালা আহিছে চব্জি লৈ আজি চুমাৰ চাওঁ কেনকে তই চব্জি কিনি আনা বল বল जैसे बाप वैसे बेटा বল 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 যো চব্জিৱালা আহিব গুচি যাব এইটো বন্ধ কৰ ভাই ঐ কিমান বিল আহিব জানো এবাৰ হা এটা তিৰি লাগি খৰচ কৰিব নোৱাৰে নেকি এইগিলা দেখা নাই বেলেগে দুটা দুটা তিল মাথা মাৰি আছে দুটা দিয়ে এটাই চম্ভালিব নোৱাৰিয়ে ভাই চম্ভালিব পাৰিলি ল'লো হয় আনিলো হয় দুটা हाँ जा रहा हूँ बेटा मैं सब्जी वाले को बोलता हूँ कि रुक जाओ बहुत ইমান ঠাণ্ডা দিল্লীত ভাই মোৰ একদম কলিজা কপি গৈছে ভাই কৈছো নহয় মই সঁচা কয়ে বহুত বেছি ঠাণ্ডা ঠাণ্ডা নাই ইটো পিন্ধি আছে आई वंशिका कहाँ जा रही है भैया ये हमारी वंशिका है अब वंशिका पता नहीं कहाँ जाती अच्छा ट्यूशन अच्छा घड़ी तो बहुत अच्छा लगाया आपने ट्यूशन वाली आंटी क्या खिलाएगा कुछ नहीं खिलाते क्यों नहीं खिलाएगा तो शादी थी लैंग्वेज नेस्ट में जा रही हूँ अच्छा कहाँ आदर्श नगर तो तुम भी जाया करे अभी नहीं सैटरडे को बुलाते हैं ना अच्छा आदि आदि अच्छा आदि नीचे है देखो सब्जी वाला तলত আছে আমি তললৈ আহি আছো মোৰ এইযোৰে চেণ্ডেল ৰাইজ যতে গেলেও দিল্লীৰ মানুহে মোক দেখি জানো পাগলা পাগলা ভাবে नीचे है लुक आदि भैया कहाँ जा रहे हो हम क्लास चलो जाओ अरे फला मुझे सब्जी के लिए बोले पहले सब्जी ये क्या सब्जी है ये टिंडा है ये टिंडा भी ऐसे सफेद सफेद बाय ये बाय बाय नहीं से गोल गया ये आने के आप 30 रुपए दे दो ये बीज इतने बड़े हुए हैं कच्चा है बिग हाँ पता तो है लेकिन बीज तो ज्यादा कितने की 30 की कर दीजिए गाजर गाजर है बैंगन बंद गोभी शिमला मिर्च बथुआ अब बतवा दीजिए 10 रुपए की बीन ना सकते बीन बीन्स बीन्स लो कैसा गिन नहीं नहीं बतवा दीजिए पहले कैसे है पाव बीन्स का 15 रुपए पाव है हाँ? ये- अरे ये 15 मुझे रुपए दो। पाव मिल रहा है 20 चलो 15 की नहीं चाहिए हमें ज्यादा कितने का होगा वो चलो है तो ज्यादा तो 20 ही रुपए दे दो चलो हम 10 का मांगे थे आप 20 कोई का बात देने लगे फली कितनी कर दूं आधा किलो एक पाव एक पाव वो बीन्स अच्छा बीन्स यहाँ फली बोलते हैं ये भी बीन्स की दीवार फली। लगाई के है नहीं क्या ये वो सिंगरे मूली की फली होती है है किसकी फुले मूली की नहीं है मूली तो हमारे घर में भी इसी में डाल दो अलग डाल दूं इसे भी अलग डाल दीजिए वो बीन्स है ना वो निकालने में दिक्कत है और बताओ टमाटर आंवला ले लूं क्या एक पाव चांगी पूरी बान कितने का हुआ पैसा दो 65 हो गए पैसा तो निजा दे पर दिबा लगे मुंह पे क्या दिशा मैं कौन सा इनकम 10 रुपए है ना आपके पास परसों कोई बात नहीं हाँ है आपके पास इतना नहीं तो था 55 हो गए 5 टका खुचरा देने था दिया अच्छा 5 रुपए वो चलता है अब 50 रख लो 50 का नोट तो था यार खुला मत दो अंकल जी खोलने का तो चक्कर पड़ रहा अरे ऐसा मत करो यार मैं इसीलिए आपको पूरा वो दिया है ही ना आए ही ना है कोई बात नहीं अब नहीं है तो क्या करें 50 का नोट तो है आपके पास ना लो अभी दुकानदारी कहाँ करी है 100 रुपए की सब्जी इसी दिन
এইফালে আমাৰ বাবা আহিল গ'ল বাবা घर पे यूपी में है हमारा। हाँ, इधर फिर होके मुरादाबाद होके जाते हो आप, चंदू से मुरादाबाद होके। हम कहाँ, हम यूपी की थोड़ी है, 50 असम के हैं। अच्छा आसाम से। 50 টকা দিছিলে हाँ हाँ बाबा हाँ? বাবা আহিছে और सॉरी बाबा कहाँ है? अच्छा बाबा आ गया। 5 টকীয়াও দিছে নেকি नहीं नहीं यहाँ से गिरा है। আচ্ছা यार এইচা বুঢ়াই ধৰিয়ে আছে চালা সি ৰবা সময় নাই তাৰ मेरे दादा सामने चले ओए दादा दादा बाबा चलो बाबा ओए बाबा हाँ बढ़िया है बोलो अब ठीक हो गया। तो बाबा हाँ चलो हाँ अपनी पर बहुत কি বাবা ধৰিছে নে বাবাই তাক ধৰিছে কিবা এটা কৰছি আৰু কিবা এটা কৰিছে চব্জি লৈ আহিলো দেই ৰাইচ কেইটকাৰ 60 টকা 65 টকাৰ চব্জি ভটুৱা কঁঠাল দিল্লীত নাপায় কি দেখিছা এতিয়াও কঁঠাল ওলাই আছে ৰাইচ এতিয়াও কঁঠাল পাইছো এইফালে আনিলো বিনছ বাছ এইখিনি চব্জি আৰু মানে দুবেলাৰ তিনিবেলাৰ হৈ গ'লেই হয় হয়নে ইমান আনি কি হ'ব বেয়া হৈ যায় নহয় ধুনীয়াকৈ আনিলো এতিয়া যাই একাপ একাপ চাহ মাৰি লওঁ আগতে ভাই ঠাণ্ডা চাহ তাহ খাই দে হাতলৈ গৰম উঠালেহে হ'ব আচ্ছা বাবা অঁ চাহ कोई बात नहीं कोई बात कोई बात नहीं कोई बात नहीं दोबारा दबा देंगे हाँ चार दबा दो दबा दिया। नहीं चार दबा दो हाँ দিয়া তেতিয়াহ'লে চাহ তাহ বনোৱা আৰু একাপ একাপ চাহ খাই লওঁ ঠাণ্ডা বতৰ আজি এতিয়া কিন্তু অলপ পলিউশ্যনটো কমিছে ন দিল্লীত হ'লেও আকাশখনচোন অলপমান এতিয়া অলপমান নীলা নীলা হয় ৰকাত গেল নেকি এইখন ৰকেটে গৈছে গম পাইছোঁ হে দিল্লীৰ আকাশত কি নাই যেনা ৰকেট ৰকাত চাৰিওফালে হুচি আকা ৰকাত খান হে ওপৰ মেঘে মেঘৰে লাইন হৈছে ন আজি লাইন হৈছে। আকাশখন কিবা বেলেগ হৈ গৈছে আজি হয়নে আজি কিবা বেলেগ হৈ গৈছে আকাশখন আজি দিল্লীৰ আকাশখন বেলেগ পলিউশ্যন নহ'ব গোটেই ধোঁৱা ধোঁৱা ভাই চাৰিওফালে ধোঁৱা ধোঁৱা এইখন বিয়া চাচোন টাউনৰ মানুহৰ বিয়া কথা ভাই নিজৰ নিজৰ বিয়াত দেখোন বেণ্ড পাৰ্টি নগ'লে গানো নাবাজে আৰে বিয়াটো হেৰিতে হৈছে বাৰু হলতে হৈছে এইটো মানে চাওঁ এই নিজৰ গলিটোৰ মানুহখিনি মাতি খুৱাব পৰা সামৰ্থ্যও নাই ইয়াৰ এনেকুৱা মানে মনবিলাক এনেকুৱা বেয়া হয়নে নিজৰ গলিটোৰ মানুহখিনিতো মাতি খুৱাব পাৰে ন আচৰিত মানুহ দেখিছোঁ দেই আচৰিত এতিয়া আমাৰ গাঁৱৰ চুবুৰীত যদি বিয়া হ'ল হয় তেতিয়া কি লাগে হয়নে এইবিলাক মানুহ দেখিছা কৈছোঁ নহয় পেণ্ডেল নাচা একেবাৰে এটা কি খাওঁ খাওঁ লাগছি নেকি খাওঁ লগা কথা নহয় এটা কথা ন এনেকুৱা কিয় মাতবই ভাই ক'ৰ মানুহ কিবা আলহী অতিথি আনিছা নেকি ন তোৰ এপাৰ শব্দ এটা মস্ত বুজৰো কি হ'ল প্ৰিয় হা বেলুন ই আছে বেলুনৰ চিন্তা कहाँ है देखो बैलून तो कते यार মই কি জানো তোমালোকে খেলি আছা তোমালোকে জানা नहीं पता मुझे बस ये चाहिए यार चाय चाह बनवा अलमान বেলুন বিচাৰি আছো ৰবা শুনা এইটো বেলুন এইটো लो हाँ मैं क्यों फुलाऊं आप फुलाओ চলিৰ লগতনো কি কৰিব লগা হৈছে নহয় হাই চাহ খাওক হ'ব দে লাল চাহ খাম আদা দিয়া লাল চাহ
চাহ পকৰা লৈ ৰখি আছো ভাই মই খাই আছো কিন্তু পকৰা বনাইছে বহুত ধুনীয়া নেহুৰৰ নিচিনা গম পাইছিল কি চিকেন পকৰা বনাইছো চিকেন তোমাৰ চাহ নাখাওঁ কি খোৱা চিকেন পকৰা বনাই বুলি আগতে কিয় কোৱা নাছিলে তুমি লাল চাহ বনাইছো চিকেন পকৰা বনাইছো এতিয়া বোলে তাত চিকেন পকৰা দেখি পেলাই বোলে চিকেন পকৰাৰ লগত ঠাণ্ডা দিনত বেলেগ লালটোহে ভাল লাগে এইটো লাল সেইটোৰ ফিলিং লোৱা নাই এইটো খোৱা বাছ সেইটোৰ ফিলিং হ'ব নোৱাৰে কিয় নৰে সেইটোৰ ফিলিং হ'বা সেইটো কথাই সুকীয়া আচ্ছা ঠাণ্ডা দিনত গৰম লাগি যায় বাচন ধুওঁ মই ভাত বনাওঁ মই কাপোৰ ধুওঁ মই ঝাৰু পোছা মাৰো মই ঠাণ্ডা লাগে তাৰ এতিয়া মই গাটো গৰম উঠাব লাগিলে মই কি কৰিম তুমিও খাই লোৱা এক পেক তাৰপিছত চলিটোৰ অৱস্থা সেই দুটা যদি জিংগা লালা নাচো এক পেকত নাচব নালাগে নহয় তেতিয়া কি হ'ব চাৰাই এইটো নচালোৱা লালেইতো নাই এইটো লালে এইটো লাল ओ जी लड़ाई नहीं कर रहे बच्चा प्रियुआ को हे करे আমি যদি জোৰে জোৰে কথা পাতো কি কয় মামা পাপা आप लड़ाई क्यों कर रहे हो এতিয়া চিকেন পকৰা আগত লৈ ৰাইজ ৰখি থাকিব নোৱাৰি খোৱাহে কথা খাই লও দে ওৰা ও লাল পানীটো খাবলৈ নোপাৰ দুখ থাকিলে নি বাস বাস সেইকাৰণে এয়া একদম মাংস ভাত দিছো আজি লেগ পিচটো তাক দিছো দেই অনদিনা মই খাওঁ ভাবিলে আজি লাল পানীটো খোৱা নাই না মোৰ দাই বুলি ভাবিব দে মন নাই তোমাৰ এনে ধেমালি কৰিছো দেই ভাই ধুনীয়াকে ঠাণ্ডা দিন ন এইফালে দেখিছানে হিটাৰ জ্বলাই থৈছো কিমান বেছি ঠাণ্ডা দিল্লীত অনুমান কৰিব পাৰিছে নিশ্চয় মানে সেইটো নোহোৱাকে আমি একো কাম কৰিব নোৱাৰো এতিয়া ভাতকেইটা খাওঁ আমাৰ কলিজা হাই বুলি কোৱা হাই তো আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিল দেই যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি আমাৰ এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ মানে চাবলৈ বিচাৰে তেন্তে আমাৰ চেনেলটো একদম ছাবস্ক্ৰাইব কৰি ৰাখিব দেই আজিলৈ আহিছো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম বাই বাই